Hello friends, welcome to my channel. আজি আপোনালোকলৈ লৈ আহিছো মগু দাইলেৰে মাছৰ মুৰি ঘন্টৰ এটা ৰেচিপি। অতি কম সময়তে কম সামগ্ৰী ব্যৱহাৰ কৰি বনাব পৰা এটা ৰেচিপি। ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে এই ধৰণৰ। এতিয়া অলপ মগু দাইল লৈ লৈছো ফাৰ্ষ্ট আৰু এই মগু দাইলখিনি মই ভালদৰে ধুই কাগজ এখিলাত ভালকে মেলি ৰ'দত শুকাবলৈ দিছিলো আৰু এইটো ৰেচিপিটো বনোৱাৰ অলপ আগতেই কৰিব লাগিব কামটো যাতে দাইলখিনি ভালদৰে শুকাই যায়। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিছো। এতিয়া তেলখিনি গৰম অহাৰ লগে লগে তাত আগতে ধুই শুকুৱাই থোৱা মগু দাইলখিনি দি ভাজি লম। এইদৰে ভাজি ললে ৰেচিপিটোৰ টেষ্ট বেছি ভাল হয় আৰু ভাজি থাকোঁতে এটা বৰ ধুনীয়া গোন্ধ ওলাই। এনেকৈ ট্ৰাই কৰি চাবচোন কেতিয়াবা। এইদৰে মগু দাইলখিনি অলপ ভাজি লোৱাৰ পাছত আমি তেলৰ পৰা এইখিনি কাঢ়ি লম। এতিয়া বাকি ৰৈ যোৱা তেলখিনিতে কাটি থোৱা পিয়াজখিনি দি পেলাই ভালদৰে ভাজি লম। এতিয়া ভাজি থকা পিয়াজখিনিতে এটা কেঁচা জলকীয়া দি এইদৰে ভাজি লম আৰু অলপ পিয়াজখিনি অলপ সফট হোৱালৈকে। এতিয়া পিয়াজখিনি সফট হৈ অহাৰ লগে লগে তাত 2 চামুচ নহৰুৰ পেষ্ট এড কৰি দিম আৰু ভালদৰে সকলোখিনি মিক্স কৰি লম। নহৰু পেষ্টটো ভালদৰে মিক্স কৰি লোৱাৰ পাছত এতিয়া গোটা জিৰা পেষ্ট বনাই লোৱা তাৰ 2 চামুচ এড কৰি দিম আৰু এইখিনিও ভালদৰে মিক্স কৰি লম। পেষ্টখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত তাত এতিয়া হালধি গুড়ি এড কৰি দিম আৰু নিমখো লগতে সোৱাদ অনুযায়ী এড কৰি দিম আৰু আটাইখিনি ভালদৰে মিক্স কৰি লৈ তাত অলপ পানী এড কৰিম যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া ইয়াত অলপ জলকীয়া গুড়িও এড কৰি লৈছো। এতিয়া ইয়াত মাছৰ মুৰগিটা এড কৰি দিম। মই বাহু মাছৰ লৈছো, আপোনালোকে অন্য যিকোনো মাছৰ মুৰ ল'ব পাৰে আৰু মাছৰ মুৰগিটা মই অলপ ফ্ৰাই কৰি লৈছো। আপোনালোকে ফ্ৰাই নকৰাকৈও ব্যৱহাৰ কৰিব পাৰে। এতিয়া অলপ মাছৰ মুৰগিটা লৰাই ল'ম আৰু ইয়াত অলপ পানী এড কৰিম। পানী এড কৰি মিডিয়াম ফ্লেমত অলপ টাইম সিজিব দিম যাতে মাছৰ মুৰগিটা অলপ সফট হৈ যায়। 5 মিনিট মান এনেদৰে ঢাকন দি সিজোৱাৰ পাছত এতিয়া আমি মাছৰ মুৰখিনি এইদৰে ভাঙি লম আৰু ঢাকন দি সিজালে মাছৰ মুৰবিলাক এইদৰে সোনকালে সিজি যায় আৰু ভাঙিবলৈ সহজ হৈ যায়। এতিয়া ভালদৰে মিক্স কৰি লম মছলাখিনিৰ লগত। এতিয়া ইয়াত আগতে ভাজি থোৱা দাইলখিনি এড কৰি দিম আৰু ভালদৰে মিক্স কৰি লম মাছৰ মুৰৰ লগত আৰু প্ৰয়োজন মতে ইয়াত পানী এড কৰিম যাতে দাইলখিনি ভালদৰে সিজে। এতিয়া সকলোখিনি ভালদৰে মিক্স কৰি লম। মিক্স কৰি লৈ ইয়াত ঢাকন লগাই লো টু মিডিয়াম ফ্লেমত সিজিব দি ভালদৰে যাতে দাইলখিনি সফট হৈ যায়। মাজে মাজে আমি অলপ চেক কৰি থাকিম দাইলখিনি সিজিছে নে নাই আৰু অলপ লৰাই লম যাতে তলৰ ফালৰ পৰা লাগি নাযায়। দাইলখিনি সফট হৈ আহিলে আমাৰ গ্ৰেভিটো ডাঠ হৈ আহিব। এতিয়া গ্ৰেভিখিনি ডাঠ হৈ আহিছে, দাইলখিনি প্ৰায় সিজিছে আৰু অলপ সময় পাছতে আমাৰ ৰেচিপিটো ৰেডি হৈ যাব। এয়া ৰেডি হৈ গ'ল আমাৰ মাছৰ মুৰি ঘন্টৰ ৰেচিপি। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক কৰি দিব। মোৰ চেনেলটো যদি আপোনালোক নতুন তেন্তে সাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আগলৈ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ। ধন্যবাদ।